চাহ খাম মই চাহ পাতিবলৈ পানী অলপ লৈ লৈছো মই গেছত উঠাই লৈছো আৰু পানী দিছো আৰু আমি বেছি ছোৱালী নাই আমি হোষ্টেলত থাকো Hello everyone welcome to my YouTube channel আৰু আজি মই ইভিনিঙত মই কি কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টি হেকলকে পাতি ললো গেছটো পাতি ললো এতিয়া মই ইয়াত কি কৰিম আপোনালোকে চাই থাকক চাহ খাবলৈ একো নাই তথাপিও কিবা এটা কৰি খাম আৰু কেৰাহীটো গৰম হ'ব দিছো মোৰ ইয়াত ৰিফাইন নাই মই মিঠাতেলে দিব লাগিব এতিয়া মই মেগীটো ফ্ৰাই কৰি হ'ল এতিয়া মই ৰিং পাপৰ দিম ৰিং পাপৰ ফ্ৰাই কৰা ৰিফাইন লাগে মোৰ হাতত যিহেতু এটা ৰিফাইন নাই মই মিঠাতেলে কৰি দিছোঁ আৰু এই খাওঁ আৰু গোলমৰীয়া চাখৰ ৰেডি দিলে এতিয়া মই ইয়াতে দিম চাহপাত বুলি ভাবিছো যেহেতু এতিয়া মোৰ চাহ খাব মন গৈছে সেইকাৰণে চাহ খাম বুলি মানে এনেকৈ প্লেন কৰি লৈছোঁ মানে লগৰকেইজনী কৈছোঁ মই আজি ব্লগ এটা বনাম দেই বুলি এনেকৈ মোৰ চাহ হৈ গ'ল এতিয়া খাবলৈ যাওঁ গৈ আছোঁ মই ৰুমলৈ চাহ খাই হ'ল আমাৰ ইয়াত মেহেন্দি চলিছে মেহেন্দি কি বুলি কয় এইটো দেখাই আছো বাৰু এয়া আমাৰ মেহেন্দি আঁকিছে ধুনীয়াকে গ'ল আমাৰ চাহ খুৱাই দিয়া